মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ বহুপদৰ এক্সাৰসাইজ 2.2 কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন। ইয়াত ফাৰ্ষ্ট কোৱেশ্চনটো আছে কি যে কোৱেশ্চন নম্বৰ 13ত আছে যে যদি আলফা আৰু বিটা বহুপদ ax² + bx + c ৰ দুটা শূন্য হয় তেনেহলে তলত দিয়া ৰাশিবোৰৰ মান উলিওৱা। ইয়াত আমাক কোৱেশ্চনটো আছে ফাৰ্ষ্ট কোৱেশ্চনটো আছে কি আলফা² + বিটা স্কয়াৰ। তেনেহলে আলফা স্কয়াৰ + বিটা স্কয়াৰ মান নাই, ইয়াত এই মান উলিয়াবলৈ হলে আমাক কি লাগিব, দুটা বস্তু লাগিব। এই দুটা বস্তু হল যে কি আলফা প্লাস বিটা আৰু কি আলফা বিটা। আমাক কোৱেশ্চন দিয়া আছে কি যে ax² + bx + c ৰ শূন্য দুটা আছে আলফা আৰু বিটা। তেনেহলে কি আলফা আৰু বিটাৰ যোগফল মানে কি শূন্য দুটাৰ সমষ্টি কি হ'ব -b/a আৰু গুণফল কি হ'ব c/a। দুটা হৈ গ'ল। ইয়াৰ পিছত আমি ফাৰ্ষ্ট কোৱেশ্চনটো ল'ম। ফাৰ্ষ্ট কোৱেশ্চনটো আছে কি আলফা² + বিটা স্কয়াৰ। এইখিনিক আমি কনভাৰ্ট কৰিম কি আলফা প্লাস বিটা আৰু আলফা বিটাত কনভাৰ্ট কৰিম। এইখিনিৰ পৰা এনেকৈ লিখা যায় যে আলফা স্কয়াৰ প্লাস 2 আলফা বিটা প্লাস বিটা স্কয়াৰ। এইখিনিৰ পৰা এইখিনি মিলালে দেখা যায় কি যে ইয়াত আলফা স্কয়াৰ আছে, বিটা স্কয়াৰ আছে, কিন্তু কি 2 আলফা বিটাটো কি হৈছে বেছি হৈছে। তেনেহলে কি এইখিনি প্লাস আছে, এইখিনি কি আমি মাইনাস কৰি দিম। এইখিনি কটাকটি গলে আকৌ কি এইখিনি ঘূৰি আহিব। গতিকে একো চেঞ্জ হোৱা নাই, অকল আমি এইটো আলফা বিটা আৰু আলফা প্লাস বিটা আৰু আলফা বিটালৈ কনভাৰ্ট কৰাৰ কাৰণে কি এইখিনি কৰিছো। তেনেহলে কি ইয়াত কি হ'ব যে আলফা প্লাস বিটা এইখিনিৰ পৰা আমি এনেকৈ লিখিব পাৰো আলফা প্লাস বিটা হোল স্কয়াৰ। কাৰণ কি আমি জানো কি a + b হোল স্কয়াৰ ফৰ্মুলা কি a² + 2ab + b স্কয়াৰ তেনেকুৱা ৰূপত আছে। তেনেহলে কি এইটো কি হ'ব আলফা প্লাস বিটা হোল স্কয়াৰ -2 আলফা বিটা। এইখিনিৰ পৰা কি হ'ব ইয়াৰ মানটো আছে কি -b/a হোল স্কয়াৰ -c/a। এইখিনিৰ পৰা ইয়াত 2 আছে, 2 থাকিল। এইখিনিৰ পৰা স্কয়াৰ কৰিলে এইটো মাইনাসৰ স্কয়াৰ কৰিলে কি হয় প্লাস b² a² মাইনাস কি হ'ব এইটো 2c/a। এইখিনিৰ পৰা এলসিয়াম ললে কি হ'ব, ইয়াত আছে a², ইয়াত আছে a, তেনেহলে এলসিয়ামটো হ'ব কি a²। এইটো সেমে বহিব কাৰণ তলত কি আছে a² আছে, সেম আছে, তেনেহলে কি এইটো সেমে বহিব মাইনাস ইয়াত আছে কি ইয়াত এলসিয়াম লৈছো কি আমি a², কিন্তু ইয়াত আছে কি a, সেই কাৰণে ইয়াত কি হ'ব ইয়াত আৰু এটা a পূৰণ হ'ব। তেনেহলে ইয়াত কি হ'ব 2ac। এইখিনি হৈ গ'ল। ইয়াত আমাৰ নেক্সট কোৱেশ্চনটো আছে আলফা স্কয়াৰ প্লাস আলফা বিটা প্লাস বিটা স্কয়াৰ। তেনেহলে কি আমাক এনেকুৱা ৰাশিৰ মান উলিয়াবলৈ হলে আমাক আলফা প্লাস বিটা আৰু আলফা বিটাত কনভাৰ্ট কৰিবই লাগিব। কাৰণ আমাক ইয়াত মান দি আছে কি আলফা প্লাস বিটাৰ মান কিমান দি আছে -b/a আৰু আলফা বিটাৰ মান কিমান দি আছে c/a। এই মান দুটা ইউজ কৰিব লাগিব। তেনেহলে কি এইখিনিক আমি এনেকৈ কনভাৰ্ট কৰিম যে আলফা স্কয়াৰ প্লাস 2 আলফা বিটা প্লাস বিটা স্কয়াৰ। এইখিনি ফৰ্মুলাৰ ৰূপত বনাইছো। তেনেহলে কি ইয়াত দেখা মিলাই দেখা যে আলফা স্কয়াৰ আছে, বিটা স্কয়াৰ আছে, ইয়াত আছে আলফা বিটা, ইয়াত আছে হল কি 2 আলফা বিটা। তেনেহলে কি ইয়াত এটা আলফা বিটা বেছি হল, সেই কাৰণে কি এটা আলফা বিটা কি আমি মাইনাস কৰি দিম। নহলে এইখিনিৰ পৰা কি হয় এইখিনিৰ পৰা আলফা প্লাস বিটা, এইখিনিৰ পৰা আলফা প্লাস বিটা কি বনোৱা যায় হোল স্কয়াৰ মাইনাস কি আলফা বিটা। নেক্সট কি হ'ব যে আলফা প্লাস বিটাৰ মান কি আছে -b/a, এইটোৰ হোল স্কয়াৰ -c/a। এইখিনিৰ পৰা এইটো স্কয়াৰ কৰিলে হ'ব b² -a² ইয়াত এলসিয়াম ললে হ'ব কি a², ইয়াত a² আছে, তেনেহলে কি এইটো সেমে থাকিব। ইয়াত অকল a আছে, ইয়াত এলসিয়াম হৈছে a², তেনেহলে কি এটা a কম আছে, তেনেহলে ইয়াত এটা কি a লাগিব। এইখিনি নেক্সট কোৱেশ্চনটো আছে আলফা স্কয়াৰ বিটা প্লাস আলফা বিটা স্কয়াৰ। এইখিনিৰ পৰা আমি আগত এইখিনিৰ পৰা কমন ললে কি হ'ব যে ইয়াত আলফা আছে দুটা, ইয়াত আলফা এটা, ইয়াত বিটা এটা, ইয়াত বিটা আছে কি দুটা। তাহলে কি ইয়াৰ পৰা কমন যাব কি আলফা বিটা কমন গলে কি থাকিব ইয়াত এটা আলফা থাকিব আৰু ইয়াত দুটা বিটা আছে, তেনেহলে কি ইয়াত এটা বিটা থাকিব। এইখিনিৰ পৰা আমি মান এইখিনিৰ ওপৰত আহিছে, তেনেহলে কি ইয়াৰ পৰা মান বৰ লৈ ইয়াত কি ফুট কৰিব পাৰিম। নহলে এইটো কি হ'ব আলফা বিটাৰ মান হল কি c/a আৰু আলফা প্লাস বিটাৰ মান কি হল -b/a। এইখিনিৰ পৰা কি হ'ব তলত a আৰু a পূৰণ কৰিলে কি হ'ব a² আৰু b আৰু c পূৰণ কৰিলে কি হ'ব bc। ইয়াত এটা মাইনাস আছে, এটা মাইনাস হয়, হৈ গ'ল। নেক্সট কোৱেশ্চনটো আছে আলফা মাইনাস বিটা। ইয়াত আলফা মাইনাস বিটাৰ মান উলিয়াবলৈ হলে ইয়াত আলফা প্লাস বিটা আৰু আলফা বিটাত কনভাৰ্ট কৰিব লাগিব। ইয়াত কনভাৰ্ট কৰোঁতে আমি এটা বস্তু মনত ৰাখিব লাগিব কি
যে আলফা মাইনাছ বিটা হোল স্কোয়াৰ ইজ ইকুৱেল আলফা প্লাছ বিটা হোল স্কোয়াৰ এই আলফা মাইনাছ বিটা আৰু আলফা মাইনাছ বিটা হোল স্কোয়াৰ আৰু আলফা প্লাছ বিটা হোল স্কোয়াৰৰ মাজত পাৰ্থক্য হ'ল কি 4 আলফা বিটাৰ পাৰ্থক্য তেনেহ'লে কি ইয়াত প্লাছ আছে ইয়াত বহুৱালে আমি কি হ'ব -4 আলফা বিটা এইটো মনত ৰাখিলে হ'ল যে কি আলফা মাইনাছ বিটাৰ ফালে যদি আমি 4 আলফা বিটা বহুৱাও তেনেহ'লে কি হ'ব ইয়াত আহি কি হ'ব প্লাছ আৰু ইয়াত প্লাছ আছে এইফালে বহুৱালে কি হ'ব মাইনাছ এই দুটা ফৰ্মুলা মনত ৰাখিলে হ'ল এইখিনিৰ পৰা আমি লাহে লাহে মানবোৰ বহুৱাই লৈ যাম কি হ'ব ইয়াত যে আলফা প্লাছ বিটাৰ মান হ'ল কি -b/a হোল স্কোয়াৰ -4 আলফা বিটা হ'ল c/a এইখিনিৰ পৰা মান উলিয়ালে কি হ'ব যে b²/a² ইয়াত কি হ'ব -4 c/a দিস ইমপ্লাইজ আলফা মাইনাছ বিটা হোল স্কোয়াৰ ইয়াত হ'ব কি এলচিয়াম ললে হ'ব a² ইয়াত হ'ব b² মাইনাছ কি হ'ব 4ac কাৰণ ইয়াত কি এটা a আছে আৰু এটা a লাগিব 4ac হ'ল এইখিনিৰ পৰা এটা মান উলিয়াব পৰা যাব ইয়াত কি যে আলফা মাইনাছ বিটা আমাৰ টাৰ্গেট কি আছিল যে কি আমাক আলফা মাইনাছ বিটা লাগে গতিকে আলফা মাইনাছ বিটাটো এইফালে থাকিলে ইয়াত আছে কি স্কোয়াৰটো এইফালে গ'লে কি হ'ব ৰুট ইয়াত এটা প্লাছ মাইনাছ লাগিব ৰুট ট্ৰান্সফাৰ হ'লে কি হয় প্লাছ মাইনাছ বহে তাৰ আগত তেনেহ'লে কি হ'ব ইয়াত b² মাইনাছ কি হ'ব 4ac/a² ইয়াৰ এইখিনিৰ পৰা আৰু এটা লাইন লিখা যাব কি আলফা মাইনাছ বিটা ইজ ইকুৱেল প্লাছ মাইনাছ ইয়াত ৰুট আছে তলতটোত ইয়াত স্কোয়াৰ আছে স্কোয়াৰৰ ৰুট কি হ'ব কেনসেল তেনেহ'লে তলত থাকিব কি অকল a আৰু ওপৰত থাকিব কি b² - 4ac এইখিনি হৈ গ'ল ইয়াত নেক্সট কোৱেশ্চনটো আছে আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ মাইনাছ আলফা বিটা তেনেহ'লে কি এইখিনিক আমি আলফা প্লাছ বিটা হোল স্কোয়াৰত কনভাৰ্ট কৰিম কি হ'ব ইয়াত আলফা স্কোয়াৰ প্লাছ 2 আলফা বিটা প্লাছ বিটা স্কোয়াৰ এইখিনিক অকল এইখিনিক আমি কনভাৰ্ট কৰিছোঁ আলফা প্লাছ বিটা হোল স্কোয়াৰ বনাম তেনেহ'লে কি হ'ব আলফা স্কোয়াৰ প্লাছ 2 আলফা বিটা প্লাছ বিটা স্কোয়াৰ এইখিনিত 2 আলফা বিটা নাছিল তেনেহ'লে কি 2 আলফা বিটাটো আমি কি মাইনাছ কৰি দিম ইয়াত প্লাছ কৰিছোঁ মাইনাছ কৰি দিলোঁ আৰু বাকি থাকিল কি যে মাইনাছ আলফা বিটা হৈ গ'ল এইখিনিৰ পৰা ফৰ্মুলাটো হ'ল কি আলফা প্লাছ বিটা হোল স্কোয়াৰ আলফা প্লাছ বিটা হোল স্কোয়াৰ মাইনাছ ইয়াত কি থাকিল বাকি -2 আলফা বিটা আৰু কি আলফা বিটা তেনেহ'লে কি হ'ল -3 আলফা বিটা ইয়াৰ পিছত মানবিলাক পুট কৰি দিম হৈ যাব -b/a এইটো কি স্কোয়াৰ -3 * c/a এইখিনিৰ পৰা এইখিনি স্কোয়াৰ কৰিলে কি হ'ব b² মাইনাছৰ স্কোয়াৰ কি প্লাছ b²/a² - 3c/a ইয়াত এলচিয়াম ললে কি হ'ব a² ইয়াত a² আছে তেনেহ'লে কি এইটো যেনেকুৱা আছে তেনেকুৱাই বহিব মাইনাছ ইয়াত কি অকল a আছে ইয়াত এলচিয়ামটো হ'ল কি a² তেনেহ'লে কি ইয়াত এটা a লাগিব তেনেহ'লে ইয়াত আনসাৰটো হ'ব কি 3ac হৈ গ'ল নেক্সট কোৱেশ্চনটো আছে কোৱেশ্চন নম্বৰ 14 যদি বহুপদ কে x² + 2x + 3 কে শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান হয় তেন্তে কেৰ মান নিৰ্ণয় কৰা ইয়াত আমি ধৰিলো কি ধৰক কে x² + 2x + 3 কে শূন্য দুটা আলফা আৰু বিটা তেনেহ'লে কি ইয়াত কি হ'ব তেনেহ'লে আলফা প্লাছ বিটা ইজ ইকুৱেল আমি জানো কি -b/a তেনেহ'লে ইয়াত কি হ'ব -bৰ মান কি আছে ইয়াত 2 আৰু a আছে কিমান k এইখিনি হৈ গ'ল আৰু পূৰণফল কি হ'ব আলফা বিটা আমি কি জানো c/a ইয়াত c ৰ মান কি আছে 3k আৰু এইটো হ'ল কি a এইটো হ'ল কি b এইটো হ'ল কি c তেনেহ'লে কি হ'ব ইয়াত আলফা বিটা ইয়াত হ'ব c/a দ্যাট মিন্স 3k/k ইয়াত এইখিনি হৈ গ'ল আমাক প্ৰশ্ন মতে কি দিয়া আছে এইখিনি কটাকটি গ'লে যাব এইটো কি কটাকটি কৰিলে কি থাকিব 3 আমাক প্ৰশ্ন মতে কি দিয়া আছে প্ৰশ্ন মতে দিয়া আছে কি যে যোগফল আৰু গুণফল সমান বাকি যোগফল আৰু পূৰণফল সমান তেনেহ'লে কি আছে ইয়াত যে কি আলফা প্লাছ বিটা যোগফল হৈ গ'ল আৰু আলফা বিটা কি পূৰণফল এইখিনি মান পুট কৰিলে আমাক এনসাৰটো ওলাই যাব কি -2/k ইজ ইকুৱেল ইয়াত কি থাকিব অকল 3 তেনেহ'লে কি হ'ব এইটো যে -2 ইজ ইকুৱেল কি লিখা যাব 3k কিয় এই k টো কি আছে ইয়াত তলত আছে এফালেকে কি হ'ব পূৰণ হ'ব হৰণ থাকিলে এফালেকে কি হয় পূৰণ হয় বাকি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলেও কি হ'ব k টো ইয়াত কি হ'ব 3k দিস ইমপ্লাইজ আমি কি লিখিব পাৰিম 3k ইজ ইকুৱেল -2 এইটো এফালে আনিলো এইটো এফালে ললো কি হ'ব k
k is equal -2/3 এইটো এনসার আমাক নেক্সট কোয়েশ্চনটো আমাক দিয়া আছে কোয়েশ্চন নাম্বার 16 ইয়াত কি দিয়া আছে যে আলফা যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ fx is equal x² - 5x + 4 ৰ শূন্য হলে তেন্তে 1/alpha plus 1/beta minus 2 alpha beta ৰ মান নিৰ্ণয় কৰা তেনেহলে কি আমি জানো কি এনেকুৱা ৰাশিৰ মান উলিয়াবলৈ হলে আমাক কি লাগিব আলফা প্লাস বিটা আৰু আলফা বিটা লাগিবই তেনেহলে কি আলফা প্লাস বিটাত আমি এইখিনি কনভার্ট কৰিম আৰু আলফা বিটাত কনভার্ট কৰিম ইয়াৰ আগতে কি এইখিনি দিয়া আছে তেনেহলে কি ইয়াৰ পৰা আমি এই দুটা মান উলিয়াই লও কি আলফা প্লাস বিটা কি হ'ব -b/a তেনেহলে কি হ'ব ইয়াত মাইনাস ফৰ্মুলাৰ আৰু b টো কি আছে -5 এইখিনি হৈ গল -b আৰু a কিমান আছে ইয়াত একো নাই মানে কি আছে 1 আছে তেনেহলে ইয়াত কি হ'ব মাইনাস প্লাস ইয়াত কি থাকিব 5 আৰু আলফা বিটা টো কি হ'ব আলফা বিটা টো হ'ব যে c/a ইয়াত c আছে কিমান 4 আৰু a আছে কিমান 1 তেনেহলে কি হ'ব এটো 4 তাহলে আমাক মান কি লাগে যে কি আলফা প্লাস বিটা কি 1/alpha প্লাস কি 1/beta মাইনাস কি 2 alpha beta তাহলে কি এইখিনি আমি কনভার্ট কৰিম এইখিনি কনভার্ট কৰোতে এনেকৈ লিখা যাব অকল এইখিনিৰ এলসিয়াম ললে কি হ'ব আলফা বিটা তেনেহলে কি এইখিনিৰ এলসিয়াম ললো কি আলফা বিটা ইয়াত কি বিটা নাই ইয়াত আলফা বিটা দুটাই আছে ইয়াত কি বিটা নাই তেনেহলে কি বিটাটো আহি ইয়াত পূৰণ হ'ব কি হ'ব বিটা প্লাস তেনেকৈ ইয়াত কি হ'ব আলফা -2 আলফা বিটা এইখিনিৰ পৰা আমি মান উলিয়াব পাৰিম কি ইয়াত আলফা প্লাস বিটা আছে আলফা প্লাস বিটাৰ মান কিমান আছে ইয়াত 5 তেনেহলে ইয়াত 5 হল আৰু আলফা বিটাৰ মান কিমান আছে ইয়াত 4 হৈ গল মাইনাস কি আছে -2 আলফা বিটাৰ মান ইয়াত কিমান আছে আলফা বিটাৰ মান আছে কি 4 4 হৈ গল ইয়াৰ পিছত নেক্সট লাইনটো হ'ব কি 5/4 - 2 4 গুণ 8 এটো এলসিয়াম ললে হ'ব কি 4 ইয়াত 5 থাকিল মাইনাস ইয়াত 8 ৰ তলত একো নাই তেনেহলে কি থাকিব 4 টো ইয়াত আহি পূৰণ হ'ব মানে 4 8 গুণ কিমান 32 এটো ক্যালকুলেশন কৰিলে কি হ'ব -27/4 এইখিনি आंसर